টেক আসাম পৰলৈ স্বাগতম। হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম যে 2019 বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ লিষ্টখনত আপোনাৰ নাম আছে নে নাই, আৰু যদি আছে ফটো সহকাৰে কেনেকৈ আপোনাৰ নিজৰ মোবাইলত চাব পাৰিব, সেই গোটেইখিনি প্ৰক্ৰিয়া মই আপোনালোকক এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিম, যদি আমাৰ টেক আসাম পৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা টিলিংগাটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াৰ বাবে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব, আৰু ওপেন কৰাৰ পিছত সাৰ্চ বাৰত লিখিব RHRE reporting nic.in। এই লিংকটো আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব। তো তাৰ পৰা আপোনালোকে লিংকটোত সোমাই আহিব পাৰিব। তো এতিয়া মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকৰ ব্ৰাউজাৰটো আপোনালোকে ডেস্কটপ সাইড কৰি ল'ব। ডেস্কটপ সাইড কৰি ল'লে আপোনালোকৰ কামবোৰ কৰোঁতে সুবিধা হ'ব। তো এতিয়া আপোনালোকক জুম কৰি দেখুৱাই আছোঁ যে 2 নম্বৰ অপশ্যনত আপোনালোকে চাব পাৰিব যে হাই লেভেল ফিজিকেল প্ৰচেছ ৰিপৰ্ট। তো ইয়াতে প্ৰেছ কৰি দিব। ইয়াতে প্ৰেছ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যে অল ষ্টেট। তো অল ষ্টেটত প্ৰেছ কৰি দিব। এতিয়া আপোনালোকে কি কৰিব, আসাম সিলেক্ট কৰি ল'ব। আসাম সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াতে কি কৰিব লাগিব, সিলেক্ট ইয়াতে প্ৰেছ কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনালোকৰ কি কৰিব লাগিব, আকৌ সিলেক্টত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকৰ ব্লক, আপোনালোকৰ যোনটো ব্লক আছে তাৰে সেইটো সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে আকৌ সেই সিলেক্টত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকৰ যিটো পঞ্চায়ত আছে সেই পঞ্চায়তৰ নাম সিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে চাব পাৰিব, ইয়াতে চাব পাৰিব তলত ছাবমিট এটা বটন আছে, ছাবমিটত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি ডিটেইলছ মানে গোটেইখিনি লিষ্টখন আপোনালোকে তলত চাব পাৰিব। তো আপোনালোকে চাব পাৰিছে গোটেইখিনি লিষ্ট আপোনালোকে ইয়াতে চাব পাৰিব। এইফালে আৰু কিমান টকা পাব সেইখিনি কিন্তু চাব পাৰিব, আৰু কিমান পাইছে সেইখিনি কিন্তু লিষ্ট মানে গোটেইখিনি ডিটেইলছ চাব পাৰিব। তো আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে চাব পাৰিব। তো এতিয়া মই আপোনালোকক দেখুৱাম যে ফটো সহকাৰে সেই ডিটেইলছবোৰ কেনেকৈ চাব পাৰিব। তো ইয়াতে আপোনালোকে জুম কৰি দেখুৱাই আছোঁ যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে কপি কৰি ল'ব। কপি কৰি লোৱাৰ পিছত আপোনালোকে জুম আউট কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিব যে ষ্টাক হোল্ডাৰ্ছ। তো ইয়াতে প্ৰেছ কৰি দিব, ষ্টাক হোল্ডাৰ্ছত প্ৰেছ কৰি দিব। আৰু ইয়াতে আপোনালোকে চাব পাৰিব যে IAY প্লাছ তো PMAYG। তো ইয়াতে প্ৰেছ কৰি দিব ওপৰৰ ফাৰ্ষ্টটোত। প্ৰেছ কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো ইয়াতে আপোনালোকে যে নাম্বাৰটো কপি কৰিছিল বা আপোনাৰ বহীত লিখি ৰাখিব, তাতে আপোনালোকে এই নাম্বাৰটো লিখি দিব। ইয়াৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট বাটনত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনাৰ ডিটেইলছবোৰ চাব পাৰিব, কিমানখিনি কাম হৈছে আৰু কিমানখিনি টকা পাইছে আৰু কিমানখিনি পাব আৰু কাৰ নামত আছে সেই গোটেইখিনি চাব পাৰিব। তো ইয়াতে চাব পাৰিছে, আৰু আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনাৰ এইটো আছিল প্ৰচেছ সাইট, মানে কাম চলি আছে, আৰু গোটেইখিনি আপোনাৰ এইটো আছিল অল্ড হাউচ। তো আপোনালোকে গোটেইখিনি ইয়াতে চাব পাৰিব আপোনাৰ কামটো হ'ল নে নহ'ল, এই গোটেইখিনি কিন্তু আপোনালোকে ইয়াতে ডিটেইলছ চাব পাৰিব। আপোনাৰ ঘৰৰ মানে কোনখিনি কাম হৈছে আৰু কিমানখিনি টকা পাব সেইখিনি কিন্তু আপোনালোকে ইয়াতে চাব পাৰিব। কিমান কিস্তিত, কেইটা কিস্তিত টকা পাইছে সেইখিনি চাব পাৰিব, আৰু কেই তাৰিখত পাইছে সকলোবোৰ ডিটেইলছ কিন্তু ইয়াতে চাব পাৰিব। আৰু এতিয়া আপোনালোকৰ বেংকৰ আপোনাৰ ঠিকনাৰ ডিটেইলছবোৰ চাব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আমাৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং। আজিলৈ মানে বাই বাই।